প্ৰতিদিনে আমি বহু বস্তু ব্যৱহাৰ কৰি থাকোঁ, বিশেষকৈ মোবাইল ফোন, কফি, ৰাতিপুৱা শুই উঠি আমি একাপ খাওঁ চাহ। তাৰ উপৰিও আমি ব্যৱহাৰ কৰোঁ ছ'চিয়েল মিডিয়া। সেই মোবাইলটোৰ জৰিয়তে আমি বহুতো কাম সম্পাদন কৰোঁ। বিশেষকৈ আমি আজিকালি বেংকিং চিষ্টেমটো মোবাইলৰ লগত সংযোগ কৰি দিছে। তাৰ উপৰিও বহুতো অনলাইন শিক্ষা সেইটোৱে আমাক যথেষ্ট সহায় কৰিছে। গতিকে আজিকালি আমাৰ মোবাইলটো এটা এৰাব নোৱাৰা অংগ হৈ পৰিছে। আমি ফাষ্ট ফুড খাওঁ, যিবিলাক আমি চিপছ খাওঁ, যিবিলাক চকলেট খাওঁ, সেইবিলাকে আমাৰ দেহত বহুত বেয়াকৈ প্ৰভাৱ পেলায়। এই যে আমি নতুন নতুন ডিজাইনৰ কাপোৰবোৰ পিন্ধি থাকোঁ, তাৰ অন্তৰালতো কিন্তু কিছুমান সত্য লুকাই আছে। কোল্ড ড্ৰিংকছ বস্তুটো আমাৰ দেহৰ কাৰণে বহুত বেয়া আৰু তাত কিছুমান কেমিকেলছ থাকে। আমি যিটো খাবলৈ প্ৰতিদিনে আমি বহু বস্তু ব্যৱহাৰ কৰি থাকোঁ, বিশেষকৈ মোবাইল ফোন, কফি, ৰাতিপুৱা শুই উঠি আমি একাপ খাওঁ চাহ। তাৰ উপৰিও আমি ব্যৱহাৰ কৰোঁ ছ'চিয়েল মিডিয়া। এই সকলোবিলাক বস্তুৰ আঁৰতে আছে কিছুমান অন্ধকাৰৰ সত্য, যিটো ইংৰাজীত কোৱা হয় ডাৰ্ক ৰিয়েলিটি। আমি সেই বস্তুখিনি ব্যৱহাৰ কৰিলে হয়তো তাৰ অন্তৰালত এনে কিছুমান কাহিনী বা ঘটনা জড়িত হৈ থাকে, আমি সেইখিনিৰ বিষয়ে ভাবি নাচাওঁ। কিন্তু তাৰ অন্তৰালত এনে কিছুমান ঘটনা জড়িত হৈ থাকে, যিবিলাক ঘটনাই হয়তো আমাৰ স্বাস্থ্যজনিত কাৰণত প্ৰভাৱ পেলাব পাৰে, পৰিৱেশৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে। গতিকে আমাৰ আজিৰ এই ভিডিঅ'টোত সেই তেনেধৰণৰ কিছুমান কথাৰ বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰিম। গতিকে বেছি দেৰি নকৰি আৰম্ভ কৰোঁ আমাৰ আজিৰ এই ভিডিঅ'টো। প্ৰথমে আমি ক'ব লাগিব মোবাইল ফোনৰ কথা, কাৰণ মোবাইল ফোনবিহীন আমি এটা দিনো কল্পনা কৰিব নোৱাৰোঁ। আজি যদি আমাৰ হাতত এটা মোবাইল নাথাকে, হয়তো আমি সেই দিনটো বহুত অশান্তি অনুভৱ কৰিব লগা হয়, কাৰণ সেই মোবাইলটোৰ জৰিয়তে আমি বহুতো কাম সম্পাদন কৰোঁ। বিশেষকৈ আমি আজিকালি বেংকিং চিষ্টেমটো মোবাইলৰ লগত সংযোগ কৰি দিছে। তাৰ উপৰিও বহুতো অনলাইন শিক্ষা সেইটোৱে আমাক যথেষ্ট সহায় কৰিছে। গতিকে আজিকালি আমাৰ মোবাইলটো এটা এৰাব নোৱাৰা অংগ হৈ পৰিছে। কিন্তু ইয়াৰ অন্তৰালতে এটা ঘটনা থাকে, কাৰণ মোবাইলটো চলিবলৈ আমাক এটা বেটাৰীৰ প্ৰয়োজন। আপোনালোকে জানেনে বেটাৰীটো কেনেকৈ প্ৰস্তুত হয়? বেটাৰীটো প্ৰস্তুত হ'বলৈ কোবাল্ট নামৰ এটা ধাতুৰ প্ৰয়োজন হয়। সেই ধাতুটো কেনেকৈ হয়? সেই ধাতুটো হ'ব খনন কাৰ্য কৰাৰ ফলত। বিশেষকৈ আফ্ৰিকা মহাদেশৰ খননৰ পৰা উদ্ধাৰ কৰা হয় এই কোবাল্ট নামৰ ধাতুটো। আৰু সেই কোবাল্ট নামৰ ধাতুটো উদ্ধাৰ কৰিবলৈ বিভিন্ন শ্ৰমিকৰ নিয়োগ কৰিব লগা হয়। সেই শ্ৰমিক নিয়োগ কৰাৰ ফলত বহুতো শিশু শ্ৰমিক নিয়োগ কৰা হয়, যাৰ ফলত সেই শিশু শ্ৰমিকসকলৰ মৃত্যু ঘটে। বিভিন্ন কাৰণবশতঃ কেতিয়াবা অক্সিজেনৰ অভাৱ, যিহেতু খনন কাৰ্য মাটিৰ তলত কৰিব লগা হয়, তাত কেতিয়াবা অক্সিজেনৰ অভাৱ ঘটা দেখা যায়। ইয়াৰ উপৰিও কেতিয়াবা তাত মাটিসমূহ খহি পৰি যায়, ওপৰৰ মাটিসমূহ তললৈ খহি পৰি যায়, আৰু তাৰ ফলতো কি হৈ যায়, শিশু মৃত্যু হোৱা আমি দেখিবলৈ পাওঁ। গতিকে ইয়াৰ পৰা আমি এটা কথা গম পালোঁ যে এই কোবাল্ট ধাতুটো আমি যেতিয়া বনাব লগা হয়, প্ৰস্তুত কৰিব লগা হয়, তেতিয়া আমাৰ শিশু শ্ৰমিকৰ মৃত্যু হয়। ইয়াৰ উপৰিও আমি মোবাইল ফোন ব্যৱহাৰ কৰাৰ লগে লগে তাৰ পৰা এটা ৰেডিয়েশ্যন সৃষ্টি, যেতিয়া আমি ফোন কৰোঁ, যেতিয়া আমাৰ মেছেজ আহে, তাৰ পৰা আমাৰ মোবাইল ফোনটোৱে এটা ৰেডিয়েশ্যন বিকিৰিত কৰি থাকে, যিটো ৰেডিয়েশ্যনে আমাৰ মন মগজুত সকলোতে প্ৰভাৱ পেলায়। গতিকে এই মোবাইল ফোনটো আমাৰ দেহৰ বাবে কিমান ক্ষতিকাৰক হ'ব পাৰে আমি ভাবি নাচাওঁ। কিন্তু আজিকালি আমি এনেকুৱা এটা পৰ্যায়ত আহি উপস্থিত হৈছোঁ, কিন্তু মোবাইল ফোনৰ অবিহনে আমি কেতিয়াও কল্পনাও কৰিব নোৱাৰোঁ। আমাক এফালে মোবাইল ফোনে ধ্বংস কৰি আছে, কিন্তু আমি মোবাইল ফোনক এৰি চলিব নোৱাৰোঁ। গতিকে তেনে ক্ষেত্ৰত আমি কেনেধৰণৰ পদক্ষেপ লোৱা উচিত? এনে ক্ষেত্ৰত আমি নিজে সতৰ্ক হৈ থকা উচিত যে আমি মোবাইল ফোনটো ব্যৱহাৰ কৰিম, কিন্তু ইয়াৰ এটা আমি লিমিট থাকিম। আমি টাইম ছেট কৰি ল'ব লাগিব যে আমি দিনটো 2 ঘণ্টা বা 1.5 ঘণ্টা আমি মোবাইল ফোনটো ব্যৱহাৰ কৰিম। বিশেষ কাৰণত আমি মোবাইল ফোন ব্যৱহাৰ কৰিম। যিমান পাৰোঁ আমি মোবাইল ফোন এভইড কৰিব চেষ্টা কৰিব লাগে। মানুহৰ যেতিয়া আজিকালি ৰিলছ, আমি বিশেষকৈ ইনষ্টাগ্ৰাম, ফেচবুক বা আগতে ইউটিউবত নাছিলে শ্বৰ্টছটো, নতুনকৈ শ্বৰ্টছটো সংযোজিত হোৱাৰ ফলত বহুতো বেয়া প্ৰভাৱ আমি দেখিবলৈ পাইছোঁ। ভিডিঅ' আৰু ৰিলছ বহুতো পাৰ্থক্য আছে। আমি এটা ৰিলছ চোৱাৰ লগে লগে সি মাত্ৰ 15 বা 30 ছেকেণ্ডৰ কাৰণে আমি উপভোগ কৰিব পাৰোঁ, যিটোৱে আমাৰ কনচেনট্ৰেট মাইণ্ডটোৰ পৰা অলপ আঁতৰাই লৈ যায়। যদি আমি এটা দীঘল ভিডিঅ' চাওঁ, আমাৰ মাইণ্ডটো তাত ষ্টেবিলিটি হয়, তাত আমাৰ মনটো অলপ সময় বহাব পাৰোঁ, মাইণ্ডটো পাতল হ'বলৈ বাধা দিয়ে। কিন্তু এটা ৰিলছ চোৱাৰ ফলত কি হৈ যায়, সেই ৰিলছটোৱে আমাক সেই 15 ছেকেণ্ডৰ কাৰণেহে আমাক সুখটো দিলে। এটা ৰিলছ আমি আজিকালি 60 ছেকেণ্ড হ'লে, অৰ্থাৎ 1 মিনিট হ'লে আমি সেই ৰিলছটো চাব নোৱাৰা হৈ যাওঁ। কিয় নোৱাৰা হৈ যাওঁ? সেইটোৱে আমাৰ ব্ৰেইনত অৰ্থাৎ আমাৰ মগজুত প্ৰভাৱ পেলাইছে। ঠিক তেনেদৰে এটা ৰিল যিহেতু আমি 60 ছেকেণ্ড অৰ্থাৎ 1 মিনিটৰ এটা ৰিল যদি আমি চাবলৈ আমাৰ ধৈৰ্য নাথাকে, তেতিয়াহ'লে আমি ঘণ্টাৰ পিছত ঘণ্টা কেনেধৰণে পঢ়ি থাকিব পাৰিম?
তেনেধৰণে আমাৰ সাইকোলজিত ই প্ৰভাৱ পেলাইছে কোনো এটা কাম সুস্থিৰভাৱে বহু সময় কৰিব নোৱাৰা হৈছে তেনেধৰণে আমাৰ মগজুৰ ক্ৰিয়া কমাই আনিছে মানুহৰ মগজুত প্ৰভাৱ পেলাইছে তাৰ উপৰি আমাৰ চকুত বহুত প্ৰভাৱ পেলাইছে মই নিজেও চশমা ল'ব লগা হৈছে কাৰণ ই মোৰ চকুত প্ৰভাৱ পেলাইছে গতিকে প্ৰত্যেকেই এই ধৰণৰ বস্তুৰ পৰা অলপ আঁতৰত থকা উচিত এতিয়া আমি চাওঁ আহক 2 নম্বৰ এটা বিষয় আমিতো দৈনন্দিন নতুন সাজপাৰ পিন্ধি থাকোঁ বিশেষকৈ ছোৱালীসকলেতো বিভিন্ন ডিজাইনৰ কাপোৰ দেখি আকৰ্ষিত হয় মই ল'ৰাৰ ক্ষেত্ৰত নোকোৱা নহয় ল'ৰাসকলেও বহুত বিভিন্ন ধৰণৰ ডিজাইনৰ কাপোৰ পিন্ধে এই যে আমি নতুন ডিজাইনৰ কাপোৰ পিন্ধি থাকোঁ তাৰ অন্তৰালতো কিন্তু কিছুমান সত্য লুকাই আছে যিটো ডাৰ্ক ৰিয়েলিটি হয় সেইটো কেতিয়াবা কোনোবাই ভাবি চাইছেনে কেনেধৰণৰ সত্য এবাৰো আপোনালোকৰ জানিবলৈ মন নাযায়নে এইটো হৈছে আমাৰ এই সস্তীয়া কাপোৰবিলাক আমি সস্তীয়া বুলি কৈছোঁ বেছি ডিজাইনৰ কাপোৰবিলাকৰ দাম হয় বৃদ্ধি হয় কিন্তু এনেকুৱা নহয় যে আমি কিনিব নোৱাৰোঁ যেতিয়া আমাৰ কোনো এটা ডিজাইন ভাল লাগে কোনো এটা আৰ্হি আমাৰ পচন্দ হয় সেইটো আমি হয়তো এসাঁজ লঘোণ কৰি হ'লেও সেই কাপোৰটো আমি কিনিবলৈ মন যায় কি যে এবাৰ পিন্ধি চাওঁ আমি কিনো কিন্তু এই ডিজাইনটোৰ পিছফালে এটা ডাঙৰ সত্য লুকাই আছে আৰু সেই ডিজাইন হওক বা আমি কিছুমান সস্তীয়া কাপোৰ পাওঁ সেই সস্তীয়া কাপোৰবিলাক কেনেকৈ কাৰণ তাত পাৰিশ্ৰমিকটো কম থাকে কাপোৰৰ কোৱালিটি আৰু পাৰিশ্ৰমিক হয় কাপোৰৰ কেতিয়াবা কিছুমান কোৱালিটিও বেয়া আহি যায় কিন্তু কেতিয়াবা কিছুমান তাৰ বেকত যেতিয়া কিছুমান মানুহে কাম কৰি থাকে শ্ৰমিকসকল থাকে সেইসকলেও কষ্ট অনুযায়ী ফল নাপায় বিশেষকৈ আমাৰ এই কাপোৰবিলাক ভিয়েটনাম বাংলাদেশ আদি দেশৰ পৰা আহে তাত বহুতো হাজাৰ শ্ৰমিকে কি কৰি থাকে কাম কৰি থাকে কাপোৰৰ ক্ষেত্ৰত তেওঁলোকে কাম কৰি থাকে কিন্তু তেওঁলোকে বহু সময় কাম কৰাৰ ভিতৰতো 200-300 টকা পায় যদি তেওঁলোকে 24 ঘণ্টাৰ ভিতৰত যদি 15 ঘণ্টা কাম কৰি 200 টকা এটা উপাৰ্জন কৰে তেতিয়াহ'লে ভাবকচোন সেই মানুহসকলৰ স্বাস্থ্যৰ কথা সেই মানুহসকলক খোৱাৰ উপযোগিতাৰ কথা তেওঁলোকে কেনেধৰণৰ কি পৰিৱেশত থাকে 200 টকা এটাৰ কাৰণে যদি 15 ঘণ্টা কাম কৰিব লগা হয় নোখোৱাকৈ সেই মানুহজনৰ মানসিক অৱস্থা কেনেধৰণৰ হ'ব পাৰে গম পাইছেনে এবাৰ ভাবি চাওক গতিকে আমি এটা ডিজাইন লোৱাৰ আগত আমি এটা সস্তীয়া কাপোৰ লোৱাৰ আগত আমি কেতিয়াবা দৰদাম কৰাৰ আগতো সেই কথাখিনি ভাবি চাব লাগে যে সেই কাপোৰযোৰ আচলতে দাম কিমান হ'ব লাগে ইয়াৰ অন্তৰালত কি ধৰণৰ কথা থাকে কেতিয়াবা ভাবি চাবচোন যে আমাৰ এই কাপোৰবিলাকতো কেৱল ভাৰততেই বনোৱা নহয় কেতিয়াবা ভিয়েটনামৰ পৰা আহে কিছুমান বাংলাদেশৰ পৰা আহে তেওঁলোকে সেই কামবিলাক কৰোঁতে বহুত কষ্ট হয় যেতিয়া তেওঁলোকে মালিকৰ আণ্ডাৰত কামখিনি কৰে সেই মালিকে তেওঁলোকক উপযুক্ত পইচাটো নিদিয়ে আৰু তাৰ ফলত তেওঁলোকৰ কি হয় কষ্টটো বেছি হয় উপাৰ্জন কম হয় আৰু তাৰ ফলত তেওঁলোকে বেমাৰত পৰিলে চিকিৎসাৰ অভাৱ হয় পইচা পাতিৰ অভাৱ হোৱাৰ লগে লগে চিকিৎসাৰ অভাৱ হৈ যায় আৰু তাৰ ফলত তেওঁলোকৰ মৃত্যুৰ মুখত পৰ্যন্ত যায় গতিকে এবাৰ ভাবি চাওক যে এনেধৰণৰ কাপোৰ আমি লোৱাৰ ক্ষেত্ৰতো এটা ডাঙৰ ডাৰ্ক ৰিয়েলিটি থাকে য'ত মানুহৰ কিছুমানৰ মৃত্যু হৈ থাকে আমি যিটো ডিজাইন আমি উপভোগ কৰোঁ যিযোৰ কাপোৰ পিন্ধি আমি ভাল পাওঁ ঠাণ্ডাত আমি সেই ঊলৰ কাপোৰ পিন্ধি ভাল পাওঁ কিন্তু সেই কাপোৰযোৰৰ পিছফালে যেতিয়া বহুতো লোকে পাৰিশ্ৰমিক কৰি থাকে আমাৰ সেই কাপোৰযোৰ বনোৱাৰ ক্ষেত্ৰত কিন্তু সেই লোকজনৰ মৃত্যু পৰ্যন্ত হৈ যায় এবাৰ ভাবি চাব এই কথাখিনি আঁৰতো কিন্তু কিছুমান ৰহস্য সোমাই থাকে ইয়াৰ পিছত চাওঁ আমি অন্য এটা বিষয় সেই বিষয়টো হৈছে আমি যিবিলাক ফাষ্ট ফুড খাওঁ সেই ফাষ্ট ফুডবিলাকে আমাৰ কিন্তু পাৰিশ্ৰমিক নহয় আমাৰ দেহত প্ৰভাৱ পেলায় সেই যিবিলাক আমি ফাষ্ট ফুড খাওঁ যিবিলাক আমি চিপছ খাওঁ যিবিলাক চকলেট খাওঁ সেইবিলাকে আমাৰ দেহত বহুত বেয়াকৈ প্ৰভাৱ পেলায় যিটো আমি সুস্বাদু আমি জিভাৰ সোৱাদৰ কাৰণে খাওঁ কিন্তু সেইটো আমাৰ মগজুত প্ৰভাৱ পেলায় আমাৰ চকুত আমাৰ দেহত আমাৰ দেহৰ প্ৰত্যেকটো অংগ পতংগত প্ৰভাৱ পেলায় এটা কোম্পানীয়ে যেতিয়া এটা পেকেট প্ৰডাক্ট এটা বেচে তেওঁলোকে এটাই ভাবে যে আমি কেনেকৈ গ্ৰাহকবিলাক আমি আনিব পাৰোঁ আৰু তাৰ ফলত তেওঁলোকে তাত বিভিন্ন ধৰণৰ এডভাৰটাইজমেণ্ট লিখি দিয়ে এইটো খালে ভাল হ'ব সেইটো খালে ভাল হ'ব আমুকটো ভাল তামুকটো ভাল কিন্তু তাৰ ভিতৰত কিন্তু এনেধৰণৰ কিছুমান বস্তু থাকে আমি এটুকুৰা চিপছ খালোঁ চিপছ টুকুৰা খাওঁতে আমাৰ কি লাগিলে ভাল লাগিলে আমাৰ দেহত এটা ডপামিন ৰিলিজ হ'ল যে আমাৰ সেইটো খাই ভাল লাগিলে আৰু সেই ভাল লগাটোত তাত কি থাকিব হয়তো তাত চেনিৰ পৰিমাণ বেছিকৈ থাকিব হয়তো নিমখৰ পৰিমাণ বেছিকৈ থাকিব হয়তো অন্যান্য কিছুমান কেমিকেলছ আমাৰ তাত বেছিকৈ দিয়া হ'ব যিবিলাক আমাৰ স্বাস্থ্যৰ কাৰণে অতি মাৰাত্মক হ'ব পাৰে আনকি যিবিলাক পেকেট ফুলি থকা আমি যিবিলাক পেকেট দেখিবলৈ পাওঁ সেইবিলাকত নাইট্ৰজেন গেছ ভৰাই পেলাই থোৱা হয় যিবিলাক আমাৰ স্বাস্থ্যৰ কাৰণে বেয়া নাইট্ৰজেন গেছ এটা কাৰণে থোৱা হয় যাতে সেই চিপছটো বছৰ নহ'লেও 6-7 মাহলৈ যাতে বস্তুটো বেয়া হৈ নাথাকে আমি যদি এটা কল্পনা কৰোঁ এটা আলু আমি 7 মাহৰ পিছত খাব পাৰিম নেকি এবাৰ নিজে ভাবি চাওকচোন যে এটা আলু আমি 7 মাহৰ পিছত খাব পাৰিমনে নোৱাৰোঁ ইমান দিন সেই আলুটো ভালে নাথাকে
কিন্তু সেই একেই আলুৰ যদি এটা চিপছৰ পেকেট কিনো সেই পেকেটটো 6-7 মাহৰ পিছতো কিন্তু আমি খাই দিব পাৰোঁ কেনেকৈ এটা আলু আমি 6 মাহৰ পিছত খাব নোৱাৰোঁ কিন্তু চিপছটো আমি 6 মাহৰ পিছত খাব পাৰোঁ হয়তো ইয়াত বিভিন্ন কেমিকেলছ ইউজ কৰা হৈছে ইয়াত নাইট্ৰজেন দি বস্তুটো প্ৰিজাৰ্ভ কৰা হৈছে যিটো আমাৰ দেহৰ কাৰণে বেয়া তাত যিখিনি বেক্টেৰিয়া থাকিব লাগে সেইবিলাক থাকি যায় তাৰ উপৰি আমি কোল্ড ড্ৰিংকছ যিটো খাওঁ কোল্ড ড্ৰিংকছটো আৰু মাৰাত্মক হয় ময়ো খাওঁ কেতিয়াবা মাজে মাজে নাখাব বুলি মই কোৱা নাই কিন্তু তাৰ অন্তৰালত বহুতো ডাঙৰ সত্য থাকে যিবিলাক আমি কোল্ড ড্ৰিংকছ খাওঁ সেইটো আমি ঠাণ্ডা জেগাত ৰাখে ঠাণ্ডা যেতিয়া এটা কোনো বেক্টেৰিয়া ঠাণ্ডা জেগা পায় কিছুমান বিশেষ বেক্টেৰিয়া যে ঠাণ্ডা জেগা পায় সেই বেক্টেৰিয়া বা ভাইৰাছটো বৃদ্ধি হৈ যায় তাত থাকে গতিকে সেই ভাইৰাছটো বা বেক্টেৰিয়াটো আমাৰ দেহত সোমালে আমাৰ বেমাৰ হ'ব পাৰে গতিকে কোল্ড ড্ৰিংকছ বস্তুটো আমাৰ দেহৰ কাৰণে বহুত বেয়া আৰু তাত কিছুমান কেমিকেলছ থাকে আমি যিটো খাবলৈ সোৱাদ পাওঁ যিটো মিঠা পাওঁ আমি কিবা এটা বস্তু খালে আমি কমলা যিটো চেণ্ট পাওঁ সোৱাদ পাওঁ সেইটো আচল কোনো কমলা নাথাকে সেইটোত থাকিব কেৱল কেমিকেলছ যিটো আমি ফুড কালাৰ ইউজ কৰিব তাৰপিছত সোৱাদৰ কাৰণে তাতো কেমিকেলছ ইউজ কৰিব গতিকে সেইটো আমি খাওঁ সোৱাদ লাগে আমি এইটো কমলা বুলি ভাবি লওঁ আমাৰ যেতিয়া মগজুত সেইটো কমলাৰ নিচিনা চেণ্টটো পাম কমলাৰ নিচিনা সোৱাদ পাম মগজুৱে ভাবিব এইটো আমাৰ কি কমলা কিন্তু আচলতে এইটো কমলাৰ নহয় আমাক যাদু কৰা নিচিনা হৈছে যাদু কৰিলে আমি এইটো কথা সঁচা বুলি ভাবোঁ কিন্তু আমি যদি তাত ভালকৈ চাওঁ এটা অন্য বেলেগ দিশো আমাৰ তাত থাকে ঠিক তেনেধৰণে আমি যদি এইটো কোল্ড ড্ৰিংকছ এটা যদি খাওঁ আমাৰ মনটোৱে ভাবে এইটো কমলা কিন্তু সেইটো কমলা নহয় সেইটো কেমিকেলছ আমি সেইটো বেয়া বস্তু খাই আছোঁ কিন্তু সেইটো আমি ব্ৰেইনটোৱে ভাবে কমলা গতিকে আমি খাই দিওঁ আমি পইচা দি দিওঁ আমি খাই দিওঁ কিন্তু ক্ষতিকাৰ হয় আমাৰ নিজৰ হয় গতিকে এনেধৰণৰ খাদ্যৰ পৰা আমি আঁতৰত থাকিব লাগে তাৰ উপৰিও আমি কফি এই বস্তুটো আমাৰ স্বাস্থ্যৰ কাৰণে কিন্তু ইমান এটা ভাল নহয় খাব লাগে এটা নিয়মিত প্ৰত্যেক বস্তুৱে বেছিকৈ খালে বেয়া পানীও যদি আমি জোখতকৈ বেছি খাওঁ তেতিয়াও আমাৰ কাৰণে অপকাৰী হৈ যায় কিন্তু পানীয়ে প্ৰাণীৰ প্ৰাণ তথাপিও পানী যদি আমি এটা লিমিট ক্ৰছ কৰি দিওঁ সিও আমাৰ কাৰণে অপকাৰী হৈ যাব পাৰে ঠিক একেদৰে কফি যদি আমি জোখতকৈ বেছি খাই দিওঁ আমাৰ কাৰণে বেয়া হৈ যাব পাৰে খাই কিন্তু বস্তুটো বৰ সুস্বাদ্য খাই বৰ ভাল লাগে কিন্তু ই কি কৰিব পাৰে নিদ্ৰাহীনতাত ভোগাব পাৰে মানসিক চাপ দিব পাৰে আৰু দেহত বিভিন্ন ৰোগৰো সৃষ্টি কৰিব পাৰে গতিকে চাহ কফি বাৰ্গাৰ ফাষ্ট ফুড কোল্ড ড্ৰিংকছ এইবিলাক খাওঁতে অলপমান সাৱধানতা অৱলম্বন কৰিব ইয়াৰ অন্তৰালত বহুতো সত্য কিছুমান সোমাই থাকে এতিয়া অন্য এটা বিষয় লৈ আহিছোঁ সেই বিষয়টো হৈছে আমাৰ স্কিন কেয়াৰ কসমেটিক্স যিবিলাক বেছিকৈ ল'ৰা হওক বা বিশেষকৈ ছোৱালীবিলাক আমি বেছিকৈ ব্যৱহাৰ কৰা দেখিবলৈ পাওঁ আচলতে এই কসমেটিক্সবিলাক স্কিন কেয়াৰবিলাকৰ পিছফালেও এটা ডাৰ্ক ৰিয়েলিটি থাকে এই স্কিন কেয়াৰবিলাক কিহেৰে বনোৱা হয় কেতিয়াবা ভাবি চাইছেনে আমাৰ তাত দেখায় কিছুমান বস্তু এল'ভেৰা দি বনায় কিছুমান বস্তু নানান প্ৰাকৃতিক বস্তু দি বনায় কিন্তু সেইবোৰ কিমান দূৰ সত্য মই যদি এখন কাগজত লিখি দিওঁ মই তোমাক 7 লাখ টকা এটা আজি দিম কাগজখন চাই কোনোবাই বিশ্বাস কৰিব নেকি যে মই তোমাক 7 লাখ টকা এটা দিম কোনোটো বিশ্বাস নকৰে ঠিক একেদৰে কিন্তু এতিয়া এটা যদি আমি প্ৰডাক্ট লওঁ কোনো এটা যদি আমি কসমেটিক্স লওঁ তাত যদি লিখা থাকে এখন কাগজত যে এইটো ৰাসায়নিক নহয় এইটো আমি আয়ুৰ্বেদিক ব্যৱহাৰ কৰিছোঁ এইটো আমি অমুক গছৰ পাত ব্যৱহাৰ কৰিছোঁ এইটো আমি বহুত নেচাৰেল হয় আমুক তামুক এইখিনি কৰিলে আমাৰ বিশ্বাস কেনেকৈ হয় আমি কিয় বিশ্বাস কৰি লওঁ কাৰণ তেওঁলোকৰ এটা ষ্ট্ৰেটেজি থাকে তেওঁলোকে এটাই জানে একেদৰে আমি ফাষ্ট ফুডত যেনেধৰণে কথাখিনি কৈছিলোঁ ইয়াতো আমি ক'ব পাৰোঁ যে তেওঁলোকে কাষ্টমাৰ বিচাৰে তেওঁলোকে কিছুমান মিছা কথা কৈ দিয়ে কিছুমান ক্ষেত্ৰত মিছা কথা মই এইটো কোৱা নাই যে সকলো কসমেটিক্স বেয়া লাখ লাখ মানুহে সেই কসমেটিক্স ব্যৱহাৰ কৰি থাকে মই বেয়া বুলি কোৱা নাই লাখ লাখ মানুহে কসমেটিক্স ব্যৱহাৰ কৰি থাকে কিন্তু অত্যাধিক ব্যৱহাৰ কৰিলে আমাৰ কাৰণে কিয় বিপদজনক হ'ব পাৰে ই কি কৰে আমাৰ বিভিন্ন বিষাক্ত পদাৰ্থৰ দ্বাৰা এই কসমেটিক্সবিলাক বনোৱা হয় যাৰ ফলত আমাৰ যেতিয়া সেই স্কিনত আমাৰ এই কোমল স্কিনবিলাকত যেতিয়া এনেধৰণৰ ৰাসায়নিক সাৰবিলাক আমি লগাই দিওঁ তেতিয়া আমাৰ স্কিনবিলাক কি হৈ যায় সেই মেকআপখিনি থকালৈকে আমাৰ গ্লেজটো দিব উজ্জ্বলতাটো দিব কিন্তু সেই মুখখন মুচি দিয়াৰ পিছত একেবাৰে মানে এটা বেলেগ ৰূপ দিব যিটো আমি নেচাৰেল বডিটো আমি নহয় যেন লাগিব নেচাৰেল বডিত আমাৰ থাকিলে যিটো সুন্দৰতা থাকিব ভগৱানে আমাক যি দিছে আল্লাহ আমাক যি দিছে সেই বস্তুতে আমি ক্ষান্ত থাকিব লাগে কিন্তু আমি নিজকে বেছি দেখুৱাই মেকআপ কৰি বেছি দেখুৱাই আমি কি পাম আমি নিজৰ স্বাস্থ্য বেয়া বেছিকৈ আমি যদি স্কিন কেয়াৰ কৰি থাকোঁ তেতিয়া আমাৰ কি হৈ যাব তেতিয়া আমাৰ স্কিনখনত প্ৰভাৱ পৰিব আৰু সি কেতিয়াবা ঘাঁ লাগি পেলাই কেঞ্চাৰ ফৰ্ম হ'ব পাৰে
আৰু কেঞ্চাৰ ফৰ্ম হ'লে সকলোৱে জানি বহুত ট্ৰিটমেণ্ট কৰিব লগা হয় যদি ভগৱান বা আল্লাহৰ কৃপাত যদি আমি কোনোবা থাকে বাচি যাওঁ টকা থাকিলে আমি বাচি যাওঁ বহুত খৰচী হয় গতিকে আমি এনেধৰণৰ কিছুমান বস্তুৰ পৰা আঁতৰি থাকিব লাগে যিটো বেমাৰ আমি নিজে চপাই আনো সেইটো বেমাৰ আকৌ আমি নিজে ভাল কৰিবৰ কাৰণে আমি টকা খৰচ কৰিব লগা হয় গতিকে আমি যিমান পাৰোঁ সেই বেমাৰবিলাকৰ পৰা আঁতৰাই চলিব লাগে আমি যিমান পাৰোঁ সেইবিলাক আঁতৰাই চলিব লাগে আমি নিজকে নিজে কিয়নো এটা বেমাৰ চপাই আনিব লাগে বেয়া বস্তুখিনি খাই বেয়া বস্তু ঘঁহি এইবিলাক আমি কি পাম নিজক নিজে ক্ষতি কৰি থকা হ'ব ঘৰতে আমি যি পাওঁ সেইখিনি খাব লাগে পথাৰত খেতি কৰা ধান পাওঁ ধানৰ ভাত খাব লাগে আমি যি পাওঁ বাৰীত যি পাওঁ কচু ঢেকীয়া আমি সেইখিনি খাব লাগে বাৰ্গাৰটো খাই কি পাম চাওমিন খাই আমি কি পাম আমাৰ দেহৰ ক্ষতি হয় গতিকে সেইবিলাক বস্তুৰ পৰা যিমানবাৰ আমি এৰাই চলিব খাওক মই নাখাব বুলি কোৱা নাই লিমিটেড সদায় খোৱাটো একদমেই বেয়া কেতিয়াবা খাইছে মাহত 2 বাৰ খাইছে বছৰত 5 বাৰ খাইছে এইটো নৰ্মেল ইটছ নৰ্মেল কোনো বিশেষ কথা নাই গতিকে এনেধৰণৰ বস্তুৰ পৰা আমি বিৰত থাকিব লাগে কসমেটিক্স হওক বা বাৰ্গাৰ বা ফাষ্ট ফুড হওক এনেধৰণৰ বস্তু আমি সদায় এভইড কৰি চলিব লাগে ঠিকে আছে এতিয়া আমি আহোঁ অন্য এটা বিষয়লৈ সেই বিষয়টো হৈছে আমি ব্যৱহাৰ কৰা প্লাষ্টিকৰ বটলসমূহ আমি কেতিয়াবা কোল্ড ড্ৰিংকছ খাওঁ কেতিয়াবা আমি পানী খাওঁ কিনি পেলাই 10 টকা বা 20 টকা দি আমি এটা বটলৰ পানী কিনি খাওঁ কেতিয়াবা কিছুমান মানুহে কি কৰে সেই বটলটো ঘৰলৈ লৈ আনে তাতে আকৌ পানী ভৰাব আকৌ সেইটোতে পানী খাব এনেধৰণে আমি কি কৰি থাকোঁ একেটা বটলকে ব্যৱহাৰ কৰি থাকি বিশেষকৈ মই প্লাষ্টিক বটলৰ কথা কৈছোঁ আপোনালোকে চাব গুগল কৰি চাব আপোনালোকে অধ্যয়ন কৰিব সেই বটলটোত এবাৰ পানী খোৱাটোৱে বেয়া এটা প্লাষ্টিকৰ বটলত অলপ সময় পানী যদি থৈ দিয়ে তাত বিক্ৰিয়া ঘটি পেলাই সেই প্লাষ্টিকটোৰ পৰা পানীৰ লগত মাইক্ৰ'প্লাষ্টিক মিহলি হৈ যায় সেই মাইক্ৰ'প্লাষ্টিক মিহলি হৈ যোৱাৰ ফলত আমি সেই পানীখিনি খাই দিয়াৰ ফলত কি হৈ যায় আমাৰ বিভিন্ন ৰোগ দেখা দিব পাৰে বিশেষকৈ কেঞ্চাৰৰ নিচিনা ডাঙৰ ৰোগ তাৰ পৰা আমাৰ ওলাব পাৰে গতিকে বটলৰ বিশেষকৈ প্লাষ্টিকৰ বটলত পানী খোৱাটো একেবাৰে বেয়া কথা এবাৰ খাইছে বেলেগ কথা কিন্তু একেটা বটলত আমি বাৰে বাৰে পানী ভৰাই খোৱাটো অতি বেয়া কথা কাৰণ সেই বাৰে বাৰে আমাৰ মাইক্ৰ'প্লাষ্টিকটো ভিতৰলৈ গৈ থাকে তাৰ সলনি আমি কি ব্যৱহাৰ কৰিব পাৰোঁ আমি ষ্টিল ব্যৱহাৰ কৰিব পাৰোঁ গ্লাছ ব্যৱহাৰ কৰিব পাৰোঁ কাঁহৰ বাচন বৰ্তন আমি ব্যৱহাৰ কৰিব পাৰোঁ বিশেষকৈ বটলতটো খোৱা বেয়া পানী আমি গিলাচ ব্যৱহাৰ কৰিব পাৰোঁ মগ ব্যৱহাৰ কৰিব পাৰোঁ এনেধৰণে আমি পানী খাব লাগে আৰু বটলত খালেও ষ্টিল ব্যৱহাৰ কৰিব লাগে বা গ্লাছৰ বটল আমি ব্যৱহাৰ কৰিব লাগে ইয়াৰ উপৰিও আৰু সেই বটলখিনি আমি কি হৈ যায় খোৱাৰ পিছত পেলাই দিলে কি হৈ যায় পৰিৱেশ প্ৰদূষিত হৈ যায় নে নাযায় পৰিৱেশ প্ৰদূষিত হৈ যায় তাৰ উপৰিও আমি এই বটলবিলাক আমি নদীত পেলাই দিওঁ সাগৰত পেলাই দিওঁ সেইবিলাকে আমাৰ নদীখন দূষিত কৰিব পানীখিনি দূষিত কৰিব আৰু এফালে আমি যদি চাওঁ ৱেষ্ট অৰ্থাৎ আমি ইলেক্ট্ৰনিক সামগ্ৰীবিলাক যেতিয়া কিনি আনাৰ পিছত বেয়া হৈ যায় পিছত আমি সেই ইলেক্ট্ৰনিক সামগ্ৰীটো পেলাই দিওঁ ধৰি লওঁ আজি মোৰ মোবাইল এটা আছে অন্য মোবাইল এটা ঘৰত আছে মোৰ সেইটো বেয়া হৈ গ'ল 7 বছৰ পুৰণি সেই মোবাইলটো মোৰ বেয়া হৈ গ'ল মই কি কৰিম 7 বছৰ পুৰণি মোবাইলটো একেবাৰে ডিছপ্লে নাই তাৰ টেম্পাৰ নাই বেটাৰী নাই কেমেৰা বেয়া চব বেয়া খালি তাৰ কি আছে মাদাৰবোৰ্ডখন আছে সেইখন মই কি কৰিম পেলাই দিলোঁ কিন্তু সেই মাদাৰবোৰ্ডখনত বিভিন্ন বস্তু থাকে বিভিন্ন ধাতু থাকে সেইবিলাক মাটিৰ লগত মিহলি হৈ যায় আৰু মিহলি হৈ যোৱাৰ পৰা মাটি প্ৰদূষিত হয় যেনেদৰে আমি প্লাষ্টিক পেলালে বেয়া সেই একেদৰে আমি এনেধৰণে ৱেষ্ট কৰিলেও বহুত বেয়া ইয়াৰ উপৰিও এই বস্তুসমূহ আমি যেতিয়া পেলাই দিওঁ কেতিয়াবা আমি দেখিছোঁ যে লোহাৰ টিঙৰ বেপাৰীবিলাক আহে সেই প্লাষ্টিকবিলাক লৈ গুচি গৈ তেওঁলোকে কি কৰে সেইখিনি পুনৰ তেওঁলোকে ৰিচাইকেল কৰে যেতিয়া তেওঁলোকে ৰিচাইকেল কৰি থাকে তাৰ পৰা বিষাক্ত গেছ উৎপন্ন হয় বিষাক্ত ধোঁৱা উৎপন্ন হয় সেই ধোঁৱাবিলাকে কি কৰে আমাৰ মন মগজুত বহুত প্ৰভাৱ পেলায় কিছুমান মানুহে উশাহ ল'ব নোৱাৰা হৈ যায় কিছুমান মানুহে হৃদযন্ত্ৰত কষ্ট পায় কিছুমান মানুহৰ ছালৰ ৰোগ হয় কিছুমান মানুহৰ কেঞ্চাৰ হয় কিছুমানে চকুৰে নেদেখা হয় কিছুমানে নাকেৰে উশাহ ল'ব নোৱাৰা হৈ যায় এনেধৰণৰ কিছুমান সমস্যা হয় যিবিলাকে মানুহকো মৃত্যুৰ মুখলৈ ঠেলি দিয়ে গতিকে আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে কি শিকিলোঁ যে কেইটামান কথা শিকিছোঁ যিকেইটা আমি প্ৰত্যেকদিনে ব্যৱহাৰ কৰি থকা বস্তু কিন্তু তাৰ অন্তৰালত থকা কেইটামান সত্য যাক আমি ডাৰ্ক ৰিয়েলিটি বুলি কওঁ গতিকে আমাৰ আজিৰ ভিডিঅ'টো ইমানতে থাকক যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক এটা কৰি দিব আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি থৈ যাব আজিলৈ ইমানতে থাকক ধন্যবাদ